নমস্কাৰ, মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ব্ৰেডৰ এটি ৰেচিপি লৈ আহিছোঁ। আমি ইয়াক ব্ৰেড চপ বুলি কওঁ। যিহেতু এতিয়া লকডাউন চলি আছে, সেয়েহে মই কালি ভাবিলোঁ যে ঘৰতেই দোকানৰ দৰে ব্ৰেড চপ বনাওঁ। খাবলৈ কিন্তু দোকানৰ দৰে টেষ্টি হৈছিলে। এইখিনি দেখিবলৈ যিমান ধুনীয়া হৈছে তাতকৈ বেছি খাবলৈ টেষ্টি হৈছিলে। সেয়েহে ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আশা কৰোঁ সম্পূৰ্ণ ভিডিঅ'টো চাব। ইয়াৰ বাবে মই লৈছিলোঁ বইল কৰি লোৱা আলু আৰু লৈছিলোঁ ব্ৰেডখিনি মই ভালদৰে মাজেৰে কাটি টুকুৰা কৰি ল'ম, অৰ্থাৎ এখন ব্ৰেডক দুটুকুৰা কৰি ল'ম। এনেকৈ মই মাজেৰে কাটি ব্ৰেডখিনি টুকুৰা কৰি ল'লোঁ। এনেকৈ ত্ৰিভুজ আকাৰত টুকুৰা কৰি লৈছোঁ মাজেৰে কাটি লৈ। আৰু আলুখিনিত সোৱাদ অনুসৰি নিমখ, জিৰা গুড়ি আৰু জলকীয়া গুড়ি দি ভালদৰে পিটিকি লৈছিলোঁ। এতিয়া এটুকুৰা ব্ৰেড লৈ তাৰ ওপৰত অকণমান পিটিকি লোৱা আলু দি ভালদৰে বহলাই দিব লাগিব। এতিয়া তাৰ ওপৰত আন এটুকুৰা ব্ৰেড দি ভালদৰে হেঁচি দিব লাগিব। এবাৰ চাওঁ, এনেকৈ এটুকুৰা লৈ তাৰ ওপৰত অকণমান আলু পিটিকা দি ভালদৰে বহলাই দিব লাগিব আৰু তাৰ ওপৰত আন এটুকুৰা ব্ৰেডৰ টুকুৰা দি ভালদৰে হেঁচি দিব লাগিব। এইখিনিতে এটি অনুৰোধ, আপোনালোক যদি মোৰ চেনেলত নতুন হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি বেচনৰ ঘোলটো তৈয়াৰ কৰি ল'ব লাগিব। ইয়াৰ বাবে মই বেচন লৈছিলোঁ। এতিয়া ইয়াতে হালধি গুড়ি, সোৱাদ অনুসৰি নিমখ, জিৰা গুড়ি, জলকীয়া গুড়ি আৰু মেগী মছলা মেজিকৰ আধা পেকেট দি ভালদৰে মিহলাই ল'ম। আপোনালোকৰ লগত যদি মেগী মছলা মেজিকৰ পেকেটটো নাথাকে তেতিয়াহ'লে কোনো কথা নাই, সেইটো নোহোৱাকৈও বনাব পাৰিব। কিন্তু যদি আছে তেনেহ'লে নিশ্চয়কৈ সেইটো দিব, কিয়নো সেইটো দিলে খাবলৈ বহুত বেছি টেষ্টি হয়। এনেদৰে এতিয়া ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি ভালদৰে মিহলি কৰি লোৱা হৈছে। এতিয়া ইয়াতে অলপ অলপকৈ পানী দি ভালদৰে মিহলি কৰি ল'ব লাগিব। এনেকৈ বেচনৰ এটা ডাঠ ঘোল বনাই ল'ব লাগিব। মন কৰিব যাতে পানীখিনি একেবাৰতে বেছিকৈ নিদিয়ে। অলপ পানী দিব আৰু ভালদৰে মিহলাব, আকৌ অলপ পানী দিব, তাৰপিছত আকৌ ভালদৰে মিহলাব। এনেকৈ বেচনৰ এটা ডাঠ ঘোল তৈয়াৰ কৰি ল'ব। এয়া আমাৰ বেচনৰ ঘোলটো তৈয়াৰ হৈ গৈছে। এই ৰেচিপিটো বনাবলৈ বহুত ইজি হয় আৰু খাবলৈ বহুত বেছি টেষ্টি হয়। এতিয়া মই কেৰাহীত ৰিফাইন তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হৈ আহিছে এতিয়া। সেয়েহে মই ব্ৰেডৰ টুকুৰা এটা লৈ বেচনৰ ঘোলটোত ভালদৰে লেটিয়াই লৈ ৰিফাইন তেলখিনিত এইটো দি দিম। এনেকৈ মই এবাৰতে 3টাকৈ ভাজিছিলোঁ। এতিয়া এইখিনি অলপ সময় ৰাখি অলপ পিছত ওলটাই দিব লাগিব। সেইখিনি অলপ সময় সিজি গৈছিলে, সেইকাৰণে মই ওলটাই দিছোঁ। এনেকৈ আমি এইখিনি গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ভালদৰে ভাজি ল'ব লাগিব। এয়া আমি গোটেইখিনি ভালদৰে ভাজি ল'লোঁ আৰু আমাৰ তৈয়াৰ হৈ গ'ল টেষ্টি ব্ৰেড চপৰ ৰেচিপি। আপোনালোকে এইখিনি চাহৰ লগত খাব পাৰে অথবা চচৰ লগতো খাব পাৰে, নাইবা এনেও খাব পাৰে। খাবলৈ বহুত টেষ্টি হয়। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু এনেকৈ বনাই খাব।
আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।